নমস্কাৰ, মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপহী অসমীয়ালৈ। মই আজি এটা ধুনীয়া টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। টপিকটোৰ বিষয়ে ক'ম, কিন্তু আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই নিশ্চয় ভাল পাব। যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, আগতীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বহুতে নাজানে, কিন্তু বহুতে এই শব্দকেইটা ইউজ কৰে, আমাৰ ব্যৱহাৰিক জীৱনত সদায় ইউজ হৈ থাকে। এই শব্দকেইটাৰ ভিতৰত কিছুমান তাৰ ফুল মিনিং কিছুমান মই ক'ম, আপোনালোকে আশা কৰোঁ নিশ্চয় মন দি শুনিব। আপোনালোকে সদায় ব্যৱহাৰ ডেটটো এটা ফুল মিনিং আছে, কিন্তু বহুতে নাজানে। ডেটটোৰ ফুল মিনিংটো হ'ল ডেট এণ্ড টাইম ৰিভলিউশ্যন। ডেট এণ্ড টাইম ৰিভলিউশ্যন। ভিডিঅ'টো ভাল পালে নিশ্চয়। আৰু পুলিচৰ ফুল মিনিংটো হ'ল প্ৰটেকশ্যন অফ লাইফ ইন চিভিল এষ্টাব্লিছমেণ্ট। প্ৰটেকশ্যন অফ লাইফ ইন চিভিল এষ্টাব্লিছমেণ্ট। আৰু আৰ্মিৰ ফুল মিনিংটো হ'ল এলাৰ্ট ৰেগুলাৰ মবিলিটি য়ং। এলাৰ্ট ৰেগুলাৰ মবিলিটি য়ং। আশা কৰোঁ আপোনালোকে বুজি পালে নিশ্চয়। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ধন্যবাদ। জয় অসম।